Pini Vosik Nipai Inquire Thom Arni, Ingdeng Troxicab Raisi, Karbi Anglong Autonomous Council Foundation Day Catalan. La Sualong Kechengsi ada Porpai Sirkep Apor Malompen, KAC, Chairman Raju Tiso Arideng Pensi, Lama Turpon. Bangso Phi Kalitang Sarsing Teron, Langkung Habe Town Hall along, Mai Padopon. Bangso Mailong Aluhi Sarpoaman Pen, Jogen Mohan, Assam Minister, KAC Deputy Speaker, Dr. Numol Momin, CM Dr. Tuliram Ronghang, Lapen MAC Doanatum Chetongdun Si Mesen Pen, Ingdeng Troxicab Raisi, Council Foundation Day Pachun Ponlo. Difupen Ram Teron, TK News. আমি সকলোৱে জানো যে ভাৰত স্বাধীন হোৱাৰ পিছত কিছুমান আমাৰ কাৰ্বি সমাজৰ কিছুমান বিশেষ লোকসকলে এটা অনুভৱ কৰিছিলে যে কাৰ্বিসকলৰ কাৰণে এটা সুকীয়া বা তেওঁলোকে লোকসকলৰ কাৰণে এটা সুকীয়া এটা জিলাৰ এটা গঠন হোৱাৰ এটা জৰুৰী এটা অনুভৱ কৰিছিলে। তো এই হিচাপতে আমি নাম ল'ব পাৰি আমার স্টার্টিং তেরন ডাঙরিয়া আমার স্টার্টিং তেরন ডাঙরিয়া আর ইয়ার লগতে আমার স্যামসং সিং ডাঙরিয়া দুজনে লগ লাগি পেলাই তেখেতসকলে এই কথাটো চিন্তা কৰিছিল আৰু তেখেতসকলে এটা অৰাজনৈতিক সংগঠন এটা গঠন কৰিছিলে। সংগঠনটোৰ নাম হৈছে কাৰ্বি আদৰবাৰ। এই কাৰ্বি আদৰবাৰৰ এই সংগঠনটো লৈ পেলাই তেখেতসকলে চৰকাৰলৈ অৰ্থাৎ অসম চৰকাৰ বাসুদালৈ এটা প্ৰস্তাৱ ৰাখিলে এটা সুকীয়াকৈ এটা বিৰোধৰ কাৰণে এটা জিলা গঠন। তো এই হিচাপত চৰকাৰে 1952 এটা তাৰিখত অৰ্থাৎ 1952 জুন 23 তাৰিখে আজিৰ তাৰিখতে আমাৰ এই কাউন্সিলখন প্ৰতিষ্ঠা হৈছিলে। তো আজি প্ৰতিষ্ঠা দিৱস হিচাপে এইটো 71তম আমাৰ প্ৰতিষ্ঠা দিৱস। তো আজি আমি এই ফাউণ্ডেশ্যন ডে আমি এই হিচাপে চেলিব্ৰেশ্যন কৰিছোঁ। গতিকে উপস্থিত সকলো আমাৰ নিউলি ইলেক্টেড members of the Caribbean Autonomous Council Honorable Dr. Tuliram Ronghang আৰম্ভ কৰি আমাৰ অনাৰেবল এমপি মাননীয় হৰেশ সিং ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ অনাৰেবল এমএলএ আমাৰ ৰশ্মি ৰঙাৰ পৰা আৰম্ভ কৰি অনাৰেবল এমএলএ আমাৰ বিএছচি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ অনাৰেবল এমএলএ ৰশ্মিধৰণৰ পৰা আৰম্ভ কৰি আমাৰ অনাৰেবল এমএলএ তথা স্পীকাৰ অসম আমাৰ হিন্দুমৰ মহিলাৰ পৰা আৰম্ভ কৰি সকলো উপস্থিত সকলো আমাৰ কাউন্সিলৰ বিভাগীয়ৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আনন্দৰ দিন, সকলোকে এই আনন্দৰ দিনত মই শুভেচ্ছা যাচিলোঁ, আন্তৰিক মই শুভেচ্ছা যাচিলোঁ, নমস্কাৰ যাচিলোঁ। ইমানকে মই কৈ মই আজি 71তম যিটো প্ৰতিষ্ঠা দিৱস কাউন্সিলৰ যিটো প্ৰতিষ্ঠা দিৱস ইমানকে কৈ মই চমু বক্তব্য সময় নমস্কাৰ। আমি সৰুটো কাৰ্বন মহিলাখন আমি আৰু ঘটাব লাগিব। বহুত স্কিম আমি দিব লাগে গভৰ্ণমেণ্টৰ। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্বি আংলঙক খুব ভাল পায়। তেওঁ অন্তৰখন কাৰ্বি আংলঙলৈ কৈছে তেওঁ স্পেচিয়েল খান আমি দিয়াৰ বাজেটৰ আলোচনা হৈছে। স্পেচিয়েল খান এছঅ'পিডি খানটো আছেই আপোনালোকৰ যিখিনি আৰু স্পেচিয়েলি আপোনালোকৰ বিপদে আপদে স্কিম দিবৰ বাবে এটা নতুনকৈ এছঅ'পি পাছ হৈছে। এটা বাজেটৰ এমাউণ্ট হৈছে অসম বিধানত যে আমি বিশেষ এটা খান দিম অসম চৰকাৰে। সেইটো খুব ভাল হ'ব। এনেকুৱা ঘোষণা কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিল। প্ৰথমবাৰৰ কাৰণে স্পেচিয়েল পেকেজ দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিধানসভাত এইটো প্ৰতিশ্ৰুতি দিয়া মানে আইন মুখ্যমন্ত্ৰীয়ে কোৱা মানে আইন নীতি হৈ যায়। আপোনালোকে সকলোৱে চিন্তা জানে। গতিকে এনেকুৱা ধৰণে এই টকাখিনি আমি ভৰ্তি কৰাকৈ আপোনালোকে জিলাখন দুপদৰূপে আগবঢ়াই দিয়ক মই তাই আশা কৰিছোঁ। আৰু আমি বিভাগে 1 মিনিট সময় ঠাইত আমি নাৰাখোঁ। লগে লগে PNG গুচি যায়, তাৰপিছত দিল্লী পাই যায়। আপোনালোকে খালি কাম কৰক। গভৰ্ণমেণ্টক কি এনঅ'চি বা তেনেধৰণে আপোনালোকে দিব লাগে। ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ পেমেণ্ট এইবিলাক ভাবিছো মই পাই যায়। মই ডিপাৰ্টমেণ্টত কৈছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰী কামক প্ৰথমতে এইবিলাক খালি দিব লাগে আৰু দিব নালাগে। কোনো টেবুলত ফাইল লোৱা মানে ডেভেলপমেণ্ট লৈ যোৱা। সেইকাৰণে কোনো টেবুলত ফাইল ৰাখিব নালাগে। প্ৰত্যেকেই এইখিনি ক্ষেত্ৰত সজাগ হ'লে কাৰ্বি আংলং সমগ্ৰ অসমখন উন্নতি দিবলৈ যাওক। ঠিক তেনেধৰণৰ কনচেপ্টৰ ধাৰণাৰে কাম কৰি যাওক। আমি আছোঁ, আমি যিমান পাৰোঁ আপোনালোকৰ লগত আছোঁ। কাৰ্বি আংলং ভাল মানে আমাৰো ভাল, অসম চৰকাৰ ভাল, HME ডিপাৰ্টমেণ্টৰো ভাল, লগতে আমাৰ নতুন আমাৰ এই নদীৰ
মিনিষ্ট্ৰী আহিছে এই মাইণ্ড ছেট তেখেতে ভালকৈ চাব লাগে বহুত প্ৰচুৰ সম্ভাৱনা ইয়াতে খনি সম্পদ বহুত আছে এইখিনি যদি ভালকৈ আমি ব্যৱহাৰ কৰোঁ ইয়াৰ কিছু ৰৈ দিয়ে কাৰ্বি আংলং গোটেই ডিমা হাছাও চলিব পাৰিব কাৰ্বি আংলং ডিমা হাছাও লৈ পাৰিব আৰু এখন জিলা থাকিব অসম চৰকাৰে চাৰিখন জিলা এটা এনাউন্স হ'ব সোনকালে সেইটো আমি যিমান পাৰোঁ সহযোগিতা কৰি এতে গভৰ্ণমেণ্ট অফিচখন দিব কাৰণে ঠাই প্ৰচেছ কৰি কৰিম বুলি মই আশা কৰি গতিকে এই ইকনমিক ডেভেলপমেণ্ট মেইন আৰ্থিক সচ্ছলতা লাগিব কাউন্সিলত ধান লাগিব তেতিয়া কাম কৰিব পাৰিব আপোনালোকে বহুত নতুন নতুন এইসকলে মানুহক প্ৰতিশ্ৰুতি দিয়ে কাম কৰি ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডটো থাকিবই ডেইলি ফাণ্ড থাকিব নহ'লে ডেইলি বিস্কুট ডিপু তিনিটা দি লগ লাগি ডেভেলপমেণ্টটো ত্বৰান্বিত কৰিব লাগে আমাৰ কাম সেইখিনি গতিকে আজি এই শুভ মুহূৰ্তত ৭১তম এই প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে সংকল্প লওঁ যে আমি সকলো ভেদাভেদ পাহৰি সকলোৱে এক হৈ আমাৰ যোৱা ৫ বছৰে ৩ কাৰ্বি আংলঙত অফিচৰ পৰা আৰম্ভ কৰি দল সংগঠন বহুত আমাক সহায়িকা কৰিছে বহুত আশীৰ্বাদ দিছে কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ পাছত কাৰ্বি আংলঙৰ চুকে কোণে উন্নয়নমূলক সমান্তৰাল হিচাপে পূৰণ কৰাৰ পাছত বহুত দল সংগঠনে ৩ কাৰ্বি আংলঙক সহায়িকা কৰিছে মই আজি সেই মঞ্চৰ পৰা মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলো দল সংগঠন সকলো ৰাজনীতিক দলসকলে বুদ্ধিজীৱীসকলে আমাক সহায়িকা কৰিব লাগে আমাৰ আশীৰ্বাদ আৰু পৰামৰ্শ দিব লাগে সেইখন কাৰ্বি আংলং সেই ৩ কাৰ্বি আংলঙৰ অকল PMA MCA দায়িত্ব ল'লে নহ'ব মন্ত্ৰী বিধায়ক ডিপুটি স্পীকাৰে দায়িত্ব অৰ্পণ কৰিলে নহ'ব সেই কাৰ্বি আংলং গেট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং নিৰ্মাণ যদি কৰিব লাগে সকলো দল সংগঠন সকলো জাতি জনগোষ্ঠী সকলো বুদ্ধিজীৱী আৰু আমাৰ জ্যেষ্ঠ চিনিয়ৰ লিডাৰবিলাকে আমাক পৰামৰ্শ আৰু সহায়িকা কৰিব লাগিব আমি কাৰ্বি আংলঙত নদীৰ ভিতৰত যিবিলাক নদীত বেলেগ বেলেগ থকা চিটিজনবিলাক MOA আৰু MOA আৰু লগতে মুখীয়া কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি কিছুমান আমি আনিবলৈ চেষ্টা কৰি আছো কোন প্ৰথমবাৰ কাৰ্বি আংলঙত ঠাই হাতীয়া নাটকত গৃহমন্ত্ৰী আহি ইয়াত ঘোষণা কৰা হৈছে আলিছা ডাঙৰীয়াই যে কাৰ্বি আংলঙত ৪টা সংগঠন লগত আলাপ আলোচনা কৰি শান্তি চুক্তি সোনকালে হ'ব বুলি কৈছে তেখেতৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হৈছে বিধানসভা নিৰ্বাচনৰ পিছত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু লগতে ৪টা উগ্ৰবাদী সংগঠনৰ লগত ৩ এগ্ৰিমেণ্ট শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে সেইটো কাৰ্বি আংলঙৰ এটা ইতিহাস দিন এতিয়া 100% উন্নতি পিচ এণ্ড ডেভেলপমেণ্ট এতিয়া দুয়োটাই লগত জড়িত থাকে গতিকে চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ ৫০০ কোটি টকাৰ যি ৫ বছৰ পেকেজ প্ৰতি বছৰে ১০০ কোটিকৈ এটা পেকেজ হ'ব তাতে যি স্কিম হ'ব কলেজ হ'ব মেডিকেল কলেজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ স্কুল হ'ব কমপ্লেক্স হ'ব এইবিলাক সুন্দৰকৈ সজাই পৰাই তুলি কাৰ্বি আংলঙখন এটা সুন্দৰকৈ দায়িত্বৰে সকলোৱে আন্তৰিকতাৰে কাম কৰিব সকলো দল মত নিৰ্বিশেষে সকলোৱে এটা প্ৰস্তুত আছে আজি এই প্ৰতিষ্ঠা দিৱসত কাৰণ ইয়াৰ এই কাউন্সিলৰ ওপৰত যে কাৰ্বি আংলং জিলাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে উন্নয়নৰ কথালৈ এতিয়া সকলো জাতি জনগোষ্ঠী ইয়াতে কাৰ্বি অনাকাৰ্বি গোৰ্খা আদি কৰি ইয়াতে তিৱা আদিবাসী যিমান জনগোষ্ঠী আছে গোৰ্খা সকলো লগ লাগি এখন সুন্দৰ সমাজ গঢ়লৈ তুলিব লাগিব তেতিয়া নতুনকৈ আমাৰ ছায়া ভগৱান আছে আমাৰ ৰাজু ডাঙৰীয়া তেখেতৰ সভাপতিত্বত সুন্দৰকৈ এছেম্বলিখন চলিব কাউন্সিলখন মই আশা ৰাখিছোঁ আৰু তেওঁলোকে প্ৰত্যেকে কামৰ যোগেদি পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ উদ্যমেৰে আমি ১৮ ঘণ্টা কাম কৰিব লাগিব এই জিলাখন উন্নয়নৰ কাৰণে
তেনেধৰণে চৰকাৰী ধন আমি সদব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ স্কিমবিলাক ইমপ্লিমেণ্ট কৰাৰ সংকল্প ল'ব আমি আহ্বান জনাইছোঁ আৰু ইয়াতে সুন্দৰ এটা পৰিৱেশ মই দেখিলোঁ সকলোৱে সমবেত হৈ এটাই কথা কাৰ্বি Patumi SDC Langphar constituency Lapen Singhasan constituency Chelang Rapet pen kedamtang election long kopi kosan pen kachipati dunalong kerem dun detma pulahailam aputak chithan chingwai pen choran esan choraproi SDC asongjapo budhesor ke apensi birtananglo Nini tumke Singhasan constituency besi parti people lo Lapen chiti bohet Langphar constituency pada nini tum alang litum daga chingwai polisi chide masih meeting du polisi masih alang tuman hangat si betot anbang nili tum dak surap pet lo lasi nili tum ke non bang ke langsung si cisik sulo Langphar la Singhasan kadung besi ke wangji program ni tum deng pon rap pet po ke pahaji pan ke bang boha bang ada Sonjit Hansi nili tum SDC finance secretary MC nili tum la so boha bang tik lo lasi ke wangji hu ke nili tum ke pinian susesin tum ka cerak pacitu bang do sentum klempon bompo Tangte nang litum SDC song ke sang ponji la sonang deng doma mate ka song ke wang jilang ani anta nang litum un ani ka song ponji pan ka sik doma nilitum SDC tum ke lo ke sanction nilitum ke ho ke cheng pen 86 pen achi song bom lon wang bom lo la posi nilitum ke hai huta chi song lo ke hai huta nilitum MOU wan power wan pen nilitum ke karbiang long ke ong dung arat pan ke rengdok ring ni padut theklo non ta remjap sistem ini litung ke la pusi ci song tu bompo la pen ke wang yu ta litung ke sang se si ci song bompo hem preglong litik ni litung ci song bompo ni litung simi ke hem preglong litik sang se hala so simi bang election ha hitik sang se po simi bang ali de hok political party tu ma ke remlo election ke remlo puti ki jut lo jat ki sang lo jat ka serendar lo jat sa ni litung ki tia de SDC party pen ke serendar de utur ma state long litik ni litung ke sang se hala helo litung simi ke